नमस्कार आपलोके निश्चय जानिले अहा 1 सेप्टेम्बरर पर स्कूल कलेज खोला हब किन्तु किछुमान नीति नियমৰ মাজেৰে আৰু 30 तारिखर ভিতৰত সকলো শিক্ষক শিক্ষয়িত্ৰীক কোভিড-19 টেষ্ট বাধ্যতামূলক আৰু লগতে এটা নটিফিকেশন আহিছে যে অফিচলৈ শিক্ষকসকলে যাব নোৱাৰিব টি-শাৰ্ট পিন্ধি আৰু জিন্স পেন্ট পিন্ধি। 20 আগষ্টলৈ ৰাইজৰ মতামত চলি থাকিব যে স্কুল কলেজ খুলিব লাগে না নালাগে। তো মোৰ কমেন্ট বক্সত জনাব যদি স্কুল কলেজ খুলিব লাগে ইয়েস, যদি নালাগে নো। 1 সেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় খোলাৰ চিন্তা চৰ্চা, ভাৰত চৰকাৰৰ সিদ্ধান্তৰ বাবে অপেক্ষা, 30 আগষ্টৰ ভিতৰত সকলো শিক্ষকৰ বাধ্যতামূলক কৰোনা পৰীক্ষা, 23ৰ পৰা 30 তাৰিখৰ ভিতৰত শিক্ষকৰ কৰোনা পৰীক্ষা, 4ৰ্থ শ্ৰেণীলৈকে বিদ্যালয় আৰম্ভ নহয়, 5ম, 6ষ্ঠ, 7ম আৰু 8ষ্ঠ শ্ৰেণীৰ পাঠদান বিদ্যালয়ৰ পৰিৱৰ্তে মুকলি ঠাইত হ'ব। 4টা মুকলি স্থানত 4টা শ্ৰেণীৰ পাঠদান হ'ব। এটা কোঠাত 15জনকৈ ছাত্ৰ ছাত্ৰী থাকিব পাৰিব। 9ম আৰু একাদশ শ্ৰেণীৰ বিদ্যালয়তে দুদিন পাঠদান হ'ব। এটা কোঠাত 70জনৰ অধিক ছাত্ৰ ছাত্ৰী থাকিব নোৱাৰিব। 10ম আৰু দ্বাদশ শ্ৰেণীৰ সপ্তাহত 4 দিন পাঠদান হ'ব। দৈনিক 3 ঘণ্টাকৈ এটা শ্ৰেণীৰ পাঠদান হ'ব। দুটা বেলাত ভাগ কৰি শ্ৰেণীসমূহৰ পাঠদান। এটা শ্ৰেণীৰ পাঠদান আগবেলা হ'লে আনটা শ্ৰেণীৰ পাঠদান পাছবেলা চলিব। মহাবিদ্যালয়সমূহৰ চূড়ান্ত ছেমিষ্টাৰ শিক্ষাৰ্থীয়ে যিকোনো কলেজত পাঠ গ্ৰহণ কৰিব পাৰিব। পাঠদান আৰম্ভৰ বাবে 20 আগষ্ট পৰ্যন্ত ৰাইজৰ মতামত গ্ৰহণ ব্যৱস্থা। আন এক খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অহা 4, 5 আৰু 8 আগষ্ট তাৰিখে বৰজনা গাঁও পঞ্চায়ত এলেকাত বঙাইগাঁও জিলাৰ প্ৰশাসনৰ নিৰ্দেশ আৰু অসম চৰকাৰৰ ATSP প্ৰগ্ৰাম মতে সুইপ কালেকশ্যন কৰা হ'ব। গতিকে উক্ত কাৰ্যসূচীত বৰজনাবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হ'ল। ধন্যবাদ।